সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই জলফাইৰ এটা টেঙা মিঠা আচাৰৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সকলোৱে ভাল পাব বুলি ভাবিছোঁ। আহকচোন আচাৰ কেনেকৈ প্ৰস্তুত কৰিছোঁ আপোনালোকক দেখাওঁ। খুব সহজে কম বস্তুৰে আৰু তৎক্ষণাতে প্ৰস্তুত কৰি খাব পৰা এইটো সুস্বাদু আচাৰ। আহক আচাৰটো বনাবলৈ। এতিয়া জলফাইৰ বতৰ। জলফাই টেঙা মিঠা আচাৰ অকণমান বনাবলৈ লৈছোঁ, তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। এতিয়া জলফাইৰ বতৰ। সকলোৱে জলফাই কেঁচাকৈ খোৱাৰ উপৰিও বিভিন্ন আঞ্জাৰ জুতি লৈছে, লগতে টেঙা মিঠা বিভিন্ন প্ৰকাৰে প্ৰত্যেকৰে আচাৰ প্ৰস্তুত কৰিছে। ময়ো আজি জলফাই কেইটামান লৈছোঁ, ইয়াৰে মই আজি টেঙা মিঠা আচাৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ। আপোনালোকক তাকে দেখুৱাব খুজিছোঁ। খুব ভাল লাগে এই আচাৰটো খাই। ৰুটি ভাত সকলোৰে লগতে খুব ধুনীয়াকৈ খাব পাৰি। জলফাইখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু কেৰাহীত পানী গৰম কৰি জলফাইখিনি প্ৰথমতে মই উতলাই লওঁ। সম্পূৰ্ণ সিজিবলৈ নিদিওঁ, প্ৰায় 70% সিজাই লওঁ। জলফাইখিনি প্ৰথমতে পানীখিনি উতলাই ল'লোঁ। এতিয়া উতলা পানীখিনিত ধুই লোৱা জলফাইখিনি দি দিছোঁ। জলফাইখিনি সিজিলে এইখিনি মই ফুটা লগা এটা বাচনত এনেদৰে পানীখিনি শুকাই যাবলৈ কাঢ়ি থৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ অলপ ঠাণ্ডা হ'লত হাতেৰে এনেকৈ পিটিকি দিম। এনেকৈ গোটেইখিনি জলফাই মই হাতেৰে পিটিকি সানি লওঁ। গোটেইখিনি ধুনীয়াকৈ হাতেৰে পিটিকি ল'লোঁ। গুটিখিনি এনেকৈ ৰাখি গৈছোঁ, কাৰণ আচাৰ খাওঁতে আমি মাজত গুটি এটা ওলালে বহুত দেৰিলৈকে চুপি থাকি ভাল লাগে, সেইকাৰণে গুটিবোৰ পেলাই দিয়া নাই। এতিয়া মই ইয়াত কি কি মছলা দিম সেইখিনি যোগাৰ কৰি লওঁ। মছলা হিচাপে মই ইয়াত ব্যৱহাৰ কৰিছোঁ এইখিনি পাঁচফোৰণ, ইয়াতে অলপ চফ বেছিকৈ দিছোঁ আৰু ভাজি ল'লোঁ ধুনীয়াকৈ গোন্ধটো ওলোৱালৈকে। ভাজি লৈ পেলাই আধা বটা কৰি লৈছোঁ, মিহিকৈ বটা নাই। তাৰপিছত এইখিনি শুকান জলকীয়াখিনিও অলপ কেৰাহীত ধুই ধুনীয়াকৈ চফা কৰি ধুলোঁ। ধুই পেলাই কেৰাহীত অলপ গৰম কৰি এইখিনি আধা খুন্দা কৰি ল'লোঁ। মছলা মই ইমানেই ব্যৱহাৰ কৰিম। জুইত কেৰাহীখন পাতি জোখমতে মিঠাতেল দিছোঁ। মিঠাতেল বহুত বেছিও দিব নালাগে, কাৰণ মোৰ 20টামানহে জলফাই, সেইকাৰণে তাৰ জোখত মই মিঠাতেল দিছোঁ। আৰু এই মিঠাতেলখিনি গৰম হ'লে মই ইয়াতে আধা চামুচ গোটা পাঁচফোৰণ দিম। কেৰাহীৰ তেলখিনি গৰম হ'ল, গতিকে মই গেছটো অফ কৰি দিছোঁ, কাৰণ যেতিয়া মই পাঁচফোৰণখিনি দি দিম তেতিয়া এইখিনি জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে মই গেছটো তেলখিনি গৰম হোৱাৰ লগে লগে অফ কৰি দিলোঁ জুইকুৰা। আৰু পাঁচফোৰণত যিখিনি মেথি আছিলে সেই মেথিখিনি মই আঁতৰাই লৈছোঁ, কাৰণ মই যিখিনি মছলা প্ৰস্তুত কৰিছিলোঁ তাত ইতিমধ্যে মিঠি আছেই, গতিকে মিঠি গুটিটো যদি বেছিকৈ থাকে তেতিয়াহ'লে তিতা ভাৱটো আহে। গতিকে সেইকাৰণে মই তেলত দিয়া পাঁচফোৰণখিনিৰ পৰা মেথি গুটিখিনি আঁতৰাই ৰাখিছোঁ। জুইটো যিহেতু মই বন্ধ কৰি দিছোঁ, সেইকাৰণে এতিয়া পাঁচফোৰণখিনি দিয়াৰ পাছতে মই সিজাই পিটিকি লোৱা জলফাইখিনি ইয়াত ঢালি দিম। তাৰ পাছত আকৌ পুনৰ গেছটো জ্বলাই দিম আৰু একদম কম জুইত অলপ সময় ভাজিম। ভজাৰ পাছতে 2-3 মিনিটমান সময় ভাজিম। তাৰ পাছতে মই মছলাখিনি যোগ কৰিম। সিজাই লোৱা জলফাইখিনি ইয়াত ঢালিছোঁ আৰু তেলৰ লগত ধুনীয়াকৈ সানি দিছোঁ। জুইটো একেবাৰে কমাই থৈছোঁ। এতিয়া ইয়াতে মই ডাঙৰ চামুচেৰে এচামুচ নিমখ যোগ কৰিছোঁ। সেইখিনি পুনৰ ভাজিম।
এতিয়া এইখিনি অলপ সময় ভাজিম। তাৰ পাছতে ইয়াত মই যোগ কৰিম যিখিনি জলকীয়া মই থেতেলিয়াই লৈছিলোঁ, শুকান জলকীয়া সেইখিনি দি দিছোঁ। আপোনালোকে শুকান জলকীয়াৰ গুড়িও দিব পাৰে। যদি থেতেলিয়াই লোৱা ৰঙা জলকীয়া নিদিয়ে, শুকান জলকীয়া, তেতিয়াহ'লে এইটো আঁতৰাই আপোনালোকে শুকান গুড়ি জলকীয়াটো ব্যৱহাৰ কৰিব পাৰে। লগতে এয়া যিখিনি মছলা পিচি লৈছিলোঁ সেইখিনি দিছোঁ। ইয়াত চফটো অকণমান বেছি পৰিমাণে আছে, এইখিনি লৰাই দিছোঁ ধুনীয়াকৈ। এতিয়া যিহেতু মই ইয়াত অকণমান মিঠা ভাতটো আহিবলৈ দিম, গতিকে মই ইয়াত 2 চামুচ চেনি যোগ কৰিছোঁ। জ্বলা আৰু মিঠা দুইটাই সোৱাদটো আহিবৰ কাৰণে। এইখিনি 1 মিনিটমান সময় লৰাই গেছটো বন্ধ কৰি ৰাখি থ'ম আৰু ঠাণ্ডা হ'লে ইয়াক বটলত ভৰাম। এতিয়া জলফাইৰ বতৰ, গতিকে জলফাই আমি বিভিন্ন পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। লগে লগে বনাই আমি আচাৰ খাব পাৰোঁ। এইটো লগে লগে বনাই খাব পৰা আচাৰ। হৈ গ'ল, মই গেছ অফ কৰি দিলোঁ। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। আপোনালোকে যিয়ে মিঠা বেছি ভাল পায়, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰে মিঠা হ'লেহে বেছি ভাল পায়, গতিকে ইয়াত আপোনালোকৰ জোখমতে যদি মিঠা বেছিকৈ বিচাৰে তেতিয়াহ'লে বেছি চেনি যোগ কৰিব পাৰে। মই ইয়াত 3 চামুচহে যোগ কৰিছিলোঁ। আৰু শেষত মই পাহৰি গৈছিলোঁ আপোনালোকক দেখুৱাবলৈ, 1 চামুচ ভিনেগাৰ লৈছোঁ। ভিনেগাৰ নাথাকিলে নেমু ৰস 1 চামুচো ইয়াত দি দিব পাৰে, তেতিয়া আমাৰ আচাৰটো ভাল হৈ থাকে। এইখিনি মোৰ টেঙা মিঠা আচাৰ সম্পূৰ্ণ হ'ল, ঠাণ্ডা হ'ল। এতিয়া মই এইটো বটল লৈছোঁ। এই বটলটো একেবাৰে শুকান। আপোনালোকে জানেই আৰু আচাৰ ভৰালে মানে বটলটো ধুনীয়াকৈ চফা আৰু শুকান হ'ব লাগে। গতিকে এই বটলটোত মই এতিয়া ভৰাই যাম। এইটো আধা লিটাৰ হৰলিক্সৰ বটল এটাত আধাতকৈ অলপ বেছি হ'ল। এইখিনি 2 মাহলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰি। আপোনালোকে তৎক্ষণাতে বনাই প্ৰস্তুত কৰি খাব পৰা এইটো এটা খুব সুন্দৰ ৰেচিপি আচাৰ। আপোনালোকে এইটো ভাতৰ লগত, ৰুটিৰ লগত লগে লগে খাব পাৰিব। আজি মোৰ ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ মানুহে পাৰোঁ। আপোনালোকৰ আশীৰ্বাদত মই সঁচাকৈ আগবাঢ়ি গৈছোঁ। খুব ভাল লাগিছে, যথেষ্ট আপোনালোকক সহায় দিছে। গতিকে আৰু যদি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক। আৰু আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। কাষতে থকা বেল আইকনটো টিপি দিব, যাতে ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপুনি ন'টিফিকেশ্যনবোৰ পাই যায়।